দালি ভাত খাব লাগছিল যদিও মাংস ভাত খাব লাগছিল যদিও দালি ভাত খাই আছোঁ আৰু মোটামুটি চলি আছোঁ আৰু। হাই ফ্ৰেণ্ডছ, নমস্কাৰ, বেক টু মাই ইউটিউব চেনেল। তো আমি আজি আমি আৰম্ভ কৰি আছোঁ। ই ৰিক্সাৰ ভাড়া কেনেকৈ আজি আপুনি অলপ গোটেইখিনি তথ্য জনাই আছোঁ আমি। আমি প্ৰত্যেকবাৰে গাড়ীও কৰিছে। তো আমি চাওঁ আজি আমাৰ ই ৰিক্সাৰ লাইনো আছে, এখন পিছত এখন আমাৰ সেনেকৈ অলপ অসুবিধা হয়, তথাপিতো আমি চলি আছোঁ। তথাপিতো চাওঁ আৰু কি হয়, ইনকাম আমি ৰাতিলৈকে কিমান কৰিব পাৰোঁ। এতিয়াতো এতিয়া বৰ্তমান যাত্ৰাটো হৈছে বাৰু। লাইন নাপাওঁ মানুহ এজন আমাৰ ওপৰত কি কৰে দাদা? আপুনি লাইনটো কি কৰে? লাইনটো বিষয়ে ঠিক আছে, তাৰ অলপ খং উঠি আছে, একো নকয়, বাতৰাটো আছে ই বোলে যাত্ৰা কৰিব পৰা নাই। তই কি ক? লাইন নাপাতিলে তাৰমানে সহগিলা কাষ পাতিব লাগিব, আমি তাৰমানে মৰি থাকিব লাগিব। আপুনি এবাৰ এখন দাদা ৰাতিপুৱাৰ পৰা কিয় ভাড়া মাৰিলে? আপুনি ৰাতিপুৱাৰ পৰা কিয় ভাড়া মাৰিলে? কি কেনেকৈ মাৰিলে? ৰিজাৰ্ভ মাৰিছিল নেকি? হয় নেকি? এৰোপ্লেন চিষ্টেম। অঁ, ঠিকেই আছে। তো ইনকাম ভাল হ'লেও বেয়া হ'লেও আমাৰ এইটো কাম কৰি থাকিব লাগিব। কৰ্মত লাজ নাই, যিকোনো কামেই নহওক কৰি থাকিব লাগিব। কম হ'লেও বেছি হ'লেও কামটো কামেই। তো কেতিয়াবা কাৰণে ভাল হ'ব, কেতিয়াবা বেয়া হ'ব, সেইটো বেলেগ কথা আৰু। তো কৰাটো কৰি থাকিবই লাগিব। মানে কি এইটো যিটো আমি এতিয়াতো হঠাৎ এইটো কাম এৰি দিবতো নোৱাৰোঁ না। তো সেইকাৰণে আমি কৰি আছোঁ আৰু ভাল বেয়া দুটা থাকিব। ভাল হ'লে আকৌ ভাল হ'ব আৰু বেয়া হ'লেতো আৰু বেয়াই, কি ক'ব। আমাৰ মাজত এটা নতুন আহিল ই ৰিক্সা চালক, তেওঁ অলপ জানি লওঁ ভাড়া। ভাই আজি তোৰ ভাড়া কেনেকৈ হৈছে? ভাড়া বেয়া হোৱা নাই, 400 টকা হৈছে। 700 টকা হয়, মাৰিলিয়ে তই? আমি ধৰক 100 টকা মাৰিব পাৰে নাকি? ৰিজাৰ্ভ আছে। অঁ, ৰিজাৰ্ভ আছে। ৰিজাৰ্ভত ভাল হয় নেকি লাইনত কৰি? লাইনতে ভাল হয়। ক'ত গৈছিলে ৰিজাৰ্ভ? নলবাৰী। কিমান দিছে? এতিয়া বৰ্তমান যে যিহেতুকে ই ৰিক্সাৰ ৰিজাৰ্ভ নহ'লে অলপ চলাটো অসুবিধা হয়, হয়নে নহয়? ভাড়া চাড়া থাকিলে অলপ ভাল হয় আৰু। এনে পৰিয়ালটো চলাত অলপ সুবিধা হয় না ই ৰিক্সা ভাড়া মাৰি, না অলপ কষ্ট হয় অলপ? যিনা সুবিধা পাব লাগে কিন্তু নাপায় আৰু। ঠিকে আছে দে। তো ফ্ৰেণ্ডছ, মই এতিয়া চকত যাই আপোনালোক লগ পাই আছোঁ। চাব ভিডিঅ'টো। আমাৰ মাজত আছে দুজন দাদা। তো ভাড়া কেনেকৈ হৈছে এতিয়া বৰ্তমান মাৰ্কেটত ৰিক্সাৰ? ভাড়া মানে মোটামুটি আৰু দালি ভাত খাব লাগছিল যদিও মাংস ভাত খাব লাগছিল যদিও দালি ভাত খাই আছোঁ আৰু মোটামুটি চলি আছোঁ আৰু। বাকী লাইনটো সিমান ভাল নহয় আৰু। লাইন ভাল নহয়, বহুত ভাল হ'ব লাইন আৰু। গাড়ী বাঢ়ি আছে এতিয়া, গাড়ী বাঢ়ি আছে এতিয়া। তো এতিয়া বৰ্তমান ভাড়া কি টকা মাৰিলি এতিয়া? এতিয়া 100 মান টকা হৈছে। তো 100 টকা মাৰিলেতো পৰিয়ালটো নচলিব। নচলে, কেনেকৈ চলিব? বহুত অসুবিধা হৈ আছে। অসুবিধা হৈ আছে। তো আমাৰ আৰু এজন লগৰ বন্ধু আছে, তেখেতৰ পৰা জানিলা তোমাৰ কেনেকুৱা এতিয়া বৰ্তমান ভাড়া? ছাৰ বৰ্তমান খুবেই বেয়া, বৰ্তমান চলা পৰিস্থিতি খুব কঠিন। সেইকাৰণে ভাবছোঁ আৰু বিয়া চিয়া নাপাতো বুলি। বিয়া পাতিবতো লাগবই। কথাটো হ'ল কি, ভাড়া বয়া হ'লেও বিয়া পাতাৰ কাৰণে চেষ্টা কৰিব লাগিব। তো বিয়া নাপাতিলেতো নহ'ব না, চেংৰা চলিয়া কথা। কিন্তু এতিয়া বৰ্তমান ভাবা নাই। এতিয়া বৰ্তমান বিয়া পাতাটো ভাবা নাই আৰু। তো মানে কি ফ্ৰেণ্ডছ, বিয়া পাতাৰ কথাটো ভাবা নাই মানে কি, ভাড়াটো ভাল নহয় না। যিহেতুকে চলি হোৱাৰ পিছত বা অলপ অসুবিধা হ'ব চলা। তো এই ৰিক্সাৰ কাৰণে অলপ ইমান সুবিধাজনক নহয়। তো সেইকাৰণে বিয়া বাৰু পাতা নাই না কি? কথাটো হয় নেকি? তো এতিয়া বেলেগ কৰিম বুলি বা ইয়াৰ পৰা বেলেগ জেগাত যায় কিবা বেলেগ কাম কৰিম। এতিয়া ভাড়াটো ভাল নহয় আৰু। এতিয়া ভাড়াটো খুবেই বেয়া, বহুত গাড়ী হৈ গৈছে জেগাত চাই। ঠিক আছে। এতিয়া আৰু যিবিলাকে ল'ম বুলি ভাবি আছে নলাই ভাল। ফ্ৰেণ্ডছ, বাকী যি কি নহওক, যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব আৰু কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। আজিলৈ আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।